নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আহক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো দিয়া আছে, তলৰ কোনটো পানীজনিত ৰোগ? অপশ্যনসমূহ হৈছে এ মেলেৰিয়া, বি কলেৰা, চি যক্ষ্মা ৰোগ, ডি সৰু আই। ইয়াৰে ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কলেৰা। নেক্সট কুৱেশ্যনটো দিয়া আছে, আহোম ৰজা শিৱসিংহই তেওঁৰ কোনজনী ৰাণীক বৰ ৰজা বুলি ঘোষণা কৰিছিল? অপশ্যন কেইটা হৈছে এ ফুলেশ্বৰী, বি অম্বিকা, চি মূলা গাভৰু, ডি সৰ্বেশ্বৰী। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ফুলেশ্বৰী। আহোম ৰজা শিৱসিংহই তেওঁৰ ফুলেশ্বৰী ৰাণীজনীক বৰ ৰজা বুলি ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি? অপশ্যন কেইটা হৈছে এ ডিনাৰ, বি পাউণ্ড, চি ফ্ৰাংক, ডি ৰেণ্ড। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰেণ্ড। বন্ধুসকল, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় মুদ্ৰা হৈছে ৰেণ্ড। নেক্সট কুৱেশ্যনটো দিয়া আছে, নামঘোষাত কিমানটা ঘোষা আছে? অপশ্যন কেইটা হৈছে এ ৫০০টা, বি ১০০০টা, চি ১৫০০টা, ডি ২০০০টা। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ১০০০টা। নেক্সট কুৱেশ্যনটো হৈছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ লৱণমুক্ত পানীৰ হ্ৰদ কোনটো? অপশ্যন কেইটা হৈছে এ কেস্পিয়ান, বি আৰাল সাগৰ, চি বাৰ্ণ হ্ৰদ, ডি মৃত সাগৰ। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেস্পিয়ান সাগৰ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ লৱণমুক্ত হ্ৰদটো হৈছে কেস্পিয়ান সাগৰ। নেক্সট কুৱেশ্যনটো হৈছে, বাণভট্ট তলৰ কোনজন সম্ৰাটৰ দৰবাৰ কবি আছিল? অপশ্যন কেইটা হৈছে এ বিক্ৰমাদিত্য, বি কুমাৰগুপ্ত, চি হৰ্ষবৰ্ধন, ডি কনিষ্ক। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৰ্ষবৰ্ধন। বন্ধুসকল, বাণভট্ট হৰ্ষবৰ্ধন সম্ৰাটৰ দৰবাৰ কবি আছিল। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰত আৰু পাকিস্তানৰ সীমাৰেখা কিমানতম সমান্তৰাল ৰেখা? অপশ্যন কেইটা হৈছে এ ১৭তম, বি ২৪তম, ডি চি ৩৮তম, ডি ৪৯তম। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ২৪তম। বন্ধুসকল, ভাৰত আৰু পাকিস্তানৰ সীমাৰেখা ২৪তম সমান্তৰাল ৰেখা। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰতৰ কোনখন চহৰক মন্দিৰৰ পবিত্ৰ ভূমি বুলি কোৱা হয়? অপশ্যন কেইটা হৈছে এ চেন্নাই, বি বাংগালুৰু, চি মাদুৰাই, ডি ভুৱনেশ্বৰ। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভুৱনেশ্বৰ। বন্ধুসকল, ভাৰতৰ মন্দিৰৰ পবিত্ৰ ভূমি ভুৱনেশ্বৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে, নাগালেণ্ডক কেতিয়া ভাৰতৰ পৃথক ৰাজ্য হিচাপে ঘোষণা কৰিছিল? অপশ্যন কেইটা হৈছে এ ১৯৬৩, বি ১৯৬৪, বি চি ১৯৬৫, ডি ১৯৬৬। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ১৯৬৩ চনত নাগালেণ্ডক ভাৰতৰ পৃথক ৰাজ্য হিচাপে ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে, সাবৰমতী নদীৰ উৎপত্তি তলৰ কোনটো পৰ্বতমালাৰ পৰা হৈছে? অপশ্যন কেইটা হৈছে সতপুৰা, বি বিন্ধ্য, চি আৰাৱল্লী, ডি পশ্চিম ঘাট। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আৰাৱল্লী। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰতৰ জাতীয় সংগীতৰ বাহিৰেও ৰবীন্দ্ৰনাথ ঠাকুৰে আন কোনখন দেশৰ জাতীয় সংগীত ৰচনা কৰিছিল? অপশ্যন কেইটা হৈছে এ বাংলাদেশ, বি চীন, চি শ্ৰীলংকা, ডি পাকিস্তান। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাংলাদেশ। ভাৰতৰ জাতীয় সংগীতৰ বাহিৰে ৰবীন্দ্ৰনাথ ঠাকুৰে আন বাংলাদেশৰ জাতীয় সংগীত ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰতৰ মানচেষ্টাৰ বুলি কাক কোৱা হয়? অপশ্যন কেইটা হৈছে এ
চুৰাট, বি জয়পুৰ, চি নাগপুৰ, ডি আহমেদাবাদ। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আহমেদাবাদ। বন্ধুসকল, ভাৰতৰ মানচেষ্টাৰ বুলি আহমেদাবাদক কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে চন্দ্ৰয়ান-3 মিছন কেতিয়া উৎক্ষেপণ কৰা হৈছিল? অপশ্যন কেইটা হৈছে এ 14 জুলাই 2023, বি 15 জুলাই 2023, চি 25 জুলাই 2023, ডি 11 জুলাই 2023। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 14 জুলাই 2023। নেক্সট কুৱেশ্যনটো হৈছে মিছন চন্দ্ৰয়ান-3 ভাৰতৰ চন্দ্ৰলৈ কোনটো মিছন হ'ব? অপশ্যন কেইটা হৈছে এ প্ৰথম, বি তৃতীয়, চি চতুৰ্থ, ডি অষ্টম। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তৃতীয়। বন্ধুসকল, মিছন চন্দ্ৰয়ান-3 ভাৰতৰ চন্দ্ৰলৈ তৃতীয়টো মিছন হ'ব। নেক্সট কুৱেশ্যনটো হৈছে মিছন চন্দ্ৰয়ান-3ৰ লেণ্ডাৰৰ নাম কি? অপশ্যন কেইটা হৈছে এ বিক্ৰম, বি প্ৰজ্ঞান, চি আদিত্য, ডি বাহুবলী। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিক্ৰম। বন্ধুসকল, মিছন চন্দ্ৰয়ান-3ৰ লেণ্ডাৰৰ নাম আছিল বিক্ৰম। নেক্সট কুৱেশ্যনটো হৈছে মিছন চন্দ্ৰয়ান-3ৰ ৰভাৰখনৰ নাম কি? অপশ্যন কেইটা হৈছে এ বিক্ৰম, বি প্ৰজ্ঞান, চি আদিত্য, ডি বাহুবলী। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰজ্ঞান। বন্ধুসকল, মিছন চন্দ্ৰয়ান-3ৰ ৰভাৰখনৰ নাম আছিল প্ৰজ্ঞান। নেক্সট কুৱেশ্যনটো হৈছে চন্দ্ৰয়ান-1 মিছন কেতিয়া আৰম্ভ হৈছিল? আৰু বন্ধুসকল, এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু ইয়াৰে অপশ্যন কেইটা হৈছে এ 15 আগষ্ট 2010, বি 22 অক্টোবৰ 2008, চি 18 জুন 2005, ডি 17 জানুৱাৰী 2009। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে 22 অক্টোবৰ 2008। বন্ধুসকল, চন্দ্ৰয়ান-1 মিছন 22 অক্টোবৰ 2008ত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ইছৰোৰ বৰ্তমানৰ অধ্যক্ষ কোন? অপশ্যন কেইটা হৈছে এ এছ সোমনাথ, বি বি কে শিৱন, চি অমিত শ্বাহ, ডি এছ জয়শংকৰ। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এছ সোমনাথ। বন্ধুসকল, এছ সোমনাথ হৈছে বৰ্তমানৰ ইছৰোৰ অধ্যক্ষ।